everyone, welcome back to my channel Kalyani's blog. প্ৰথমতে সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই ৰাতিপুৱা শুই উঠি ভাবিলো যে আজিনো মই আপোনালোকৰ লগত কি ভিডিও শেয়াৰ কৰো। তাকে ভাবিয়ে আছো যে কি ভিডিও শেয়াৰ কৰো মই এতিয়ালৈকে ভাবিয়ে পোৱা নাই। আজি মই অকণ ফুৰিবলৈ ওলাই যাম, মানে অলপ বজাৰো কৰিব যাম আৰু অকণ ফুৰিবলৈও যাম। আহিবৰ পৰা মই ৰুমটোতেই সোমাই আছো, ক'তো ওলাইও যোৱা নাই। আৰু মোৰ ৰুমটোৰ কাষতেই অকণমান গৈ পেলাই এখন শ্বপিং মল আছে, তো তাতেও অকণমান শ্বপিং কৰিম আৰু অকণমান ৰাস্তা ঘাটবিলাকো চিনাকি হৈ আহিম। গতিকে মই ভাবিলোঁ মইনো অকলে কিয় যাওঁ, আপোনালোককো লগত লৈ যাওঁ। তেতিয়াহ'লে ব'লক জলদি আপোনালোকো ৰেডি হৈ লওক, মই ৰেডি হৈ লওঁ। যিহেতু অলপ ফুৰিলোঁ, গতিকে ফুৰি চুকি লোৱাৰ পিছত এতিয়া মই আহিছোঁ শ্বপিং মলত। শ্বপিং কৰিবৰ কাৰণে আহিছোঁ। এইখন হৈ গৈছে শ্বপিং মল। তেতিয়াহ'লে ব'লক আমি ভিতৰলৈ যাওঁ, শ্বপিং মলৰ ভিতৰলৈ কি কিনো বজাৰ কৰোঁ চাওঁ। পাইছে যে কোভিডৰ কাৰণে কেনেদৰে হেণ্ড চেনিটাইজ কৰিহে মাৰ্কেটৰ ভিতৰত সোমাবলৈ দিছে। ময়ো কিছুমান সৰু বজাৰ কৰিলোঁ। এয়া আপোনালোকে দেখিছেই, লাগতিয়াল বস্তুখিনিয়ে বজাৰ কৰিছোঁ বাৰু। যিসকলে মোৰ ভিডিঅ'টি চাই আছে প্লিজ লাইক কৰি দিব কিন্তু, আৰু ছাবস্ক্ৰাইব নকৰাকৈ কিন্তু নাযাব। বজাৰ কৰিলোঁ আৰু অকণমান মোৰ আগত লগৰবোৰে লৈ গৈ আছে। গতিকে যদি মোৰ ভিডিঅ'টি ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। গতিকে বাই বাই।